হাই ফ্ৰেণ্ড, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভাবিলোঁ এটা ব্লগকে বনাওঁ। বৰ্তা ল'ৰাৰ বিয়া আছিলে। বিয়া ভিডিঅ'খিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু আজি হৈছে ৰিচিপশ্যন আৰু তালৈ যাবলৈ ওলাইছোঁ। আপোনালোকক যিখিনি পাৰোঁ দেখুৱাম বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। এয়া চব যাবলৈ ৰেডি হৈছে আৰু বাহঁতো আহিলে। এয়া ভণ্টি ওলাই আছে। বা গৈ আছোঁ বিয়া ঘৰলৈ। যিখিনি পাৰোঁ দেখুৱাই যাম, চাই যাব। এয়া বিয়া ঘৰ আহি পালোহি। সকলোবোৰ বহি আছে। মানুহ এতিয়ালৈকে তেনেকৈ অহা নাইকিয়া। কৰোণাৰ কাৰণে সকলোৱে মাস্ক পিন্ধি আছে আৰু কিছু মানুহ আহিবলৈ ভয়ো কৰিছে। বেছি তেনেকৈ মানুহ অহা নাই। মিতিৰ কুটুম আৰু ওচৰ চুবুৰীয়া খিনিৰ লগতে বিয়াখন তেনেকৈ পতা হৈছে। আৰু এইজন দেখিছে, দৰা হৈছে এইজনেই। আৰু আমাৰ নীৰ ধুনীয়াকৈ বহি আছে পেহীয়েকৰ লগত। আৰু এইফালে হৈ আছে ৰিচিপশ্যন। ব'লক আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু এয়াই হৈছে ৰিচিপশ্যনৰ জেগাখিনি। এইখিনিয়ে হৈছে ৰিচিপশ্যনৰ জেগা। আৰু এয়া মানুহে লৈ লৈ খাই আছে নিজে। হাই ফ্ৰেণ্ডছ, এতিয়া ওলাই কৰি ৰেডি হ'লোঁ আৰু সন্ধিয়াৰ কাৰণে। এতিয়া যাম বিয়া ঘৰলৈ আকৌ। তাত আপোনালোকক আকৌ দেখুৱামগৈ। ভিডিঅ'টো চাব। এয়া ওলাই কৰি আজি ৰেডি হৈছোঁ আৰু। অকণমান ল'ৰাৰ লগতো ভিডিঅ' কৰিলোঁ। এয়া গৈ আছোঁ বিয়া ঘৰলৈ। এয়া আবেলি সময়ত। এয়া বিয়া
এয়া সকলোৱে নাচাত ব্যস্ত হৈ আছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু শেষত দুখনমান ফটো দিছোঁ, সেইকেইখনো চাব। আজিলৈ আহোঁ, বাই বাই।